এনেকুৱাই এইবিলাক বীজবিলাক ভিতৰত আছে। এতিয়া চাব পাৰে 4টা হেৰিও মানে সেই পেকিং মানে বঢ়িয়াকৈ কৰিলোঁ সেইকেইটা। এতিয়া খেৰখিনি কাটি দিলোঁ, বহুতে খেৰ হ'ল। তো এতিয়া এই খেৰখিনি অলপ টাইম এটিডিঙত ভিজাই থ'ম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল অভিৰাজ ব্লগ। তো সকলোৰে ঘৰতে ভালে চাগে। তো গাইজ আজি আনিলোঁ এইটো চাব পাৰে অৰ্ডাৰত মাছৰুম। তো মাছৰুমৰ গোটেই অৰ্ডাৰ দিছিলোঁ। তো এতিয়া আজি আহি পালে, এই চাব পাৰে এই পেকেটটো খুলিছোঁ, 2টা পেকেট আহিছে, 140 টকা লৈছে চাব পাৰে। এটি খোলা নাই, এটি খুলিছোঁ। তো এইবাৰ ভাবিছোঁ মাছৰুমৰ খেতি কৰিম বুলি, টেষ্টিং কৰি চাওঁ প্ৰথমতে, অলপ মানে কৰি চাওঁ কেনে হয়। আৰু এইভাগে গাইজ খেৰ কাটি আছোঁ। তো জলকতে ভিডিঅ'টো একেলগে চাই থাকিব। মানে প্ৰথমতে মই খেৰখিনি কাটি লওঁ। তো জলক তো এতিয়া চাব পাৰে বহুতখিনি কাটিলোঁ খেৰ, যিহেতু আৰু এখিনি কাটিব আছে, এখিনি কাটি লওঁ। তো যিহেতু 3টা বৈয়াম ল'ম, মানে 3টা বৈয়ামত যিহেতু টেষ্টিং কৰি যাম, সেইকাৰণে ফাৰ্ষ্ট 1 পেকেট ইউজ কৰিম 3টা বৈয়ামত। তো এইখিনি খেৰ আৰু অলপমান কাটিম, তো হৈ যাব, বহুত খেৰ হৈ যাব। তো এক পেকেটটো পিছত ইউজ কৰিম, প্ৰথমতে টেষ্টিং কৰিছোঁ এবাৰ কেনে হয় কামটো। ভালে নানা কবি আৰু পুখুৰী চুখুৰী পচি যায়। তো কাটি লৈ বাগে এতিয়া খেৰখিনি কাটি দিলোঁ, বহুতে খেৰ হ'ল। তো এতিয়া এই খেৰখিনি অলপ টাইম এটিডিঙত ভিজাই থ'ম, তাৰপিছত গধূলিলৈকে মানে উহাব লাগিব। তো এতিয়া এইখিনি বঢ়িয়াকৈ সিজাম, সেই কৰিব লাগিব, অলপমান জিকি থ'ব লাগিব। তো আজ কি হয় নাজানো, ইউটিউবত চাইছোঁ, সেইমতে আনিছোঁ, সেইমতে বনাইছোঁ, মানে বনাম আৰু। তো কি হয় নাজানো, খাব পাওঁ, ভাগ্যৰ আছে নাই খাব পাব নাজানো আৰু। প্ৰথমতে এইগিলা চব হেঁচি ভৰাব লাগিব। সেইভাগে বঢ়াকৈ টিংটোত যিমান পাৰোঁ হেঁচি ভৰাইছোঁ, আৰু এইখিনি এক্সট্ৰাখিনি থৈ দিওঁ, পিছত লাগিব পাৰে আৰু কম হৈ যদি দিব লাগিব। তো এতিয়া থৈ দিওঁ বস্তাতকৈ, সেইখিনি পিছত থৈ দিব লাগিব। তো এতিয়া এইখিনি বঢ়াকৈ ভিজাই লওঁ। যেতিয়া ইয়াত পানী ভৰাই থৈ দিব লাগিব, থৈ লওক, প্ৰথমতে পানী মাৰি লওঁ ইয়াত। এতিয়া গাইজ বঢ়াকৈ পানী দি ভৰ্তি কৰিলোঁ। সেয়া এতিয়া অলপ টাইম থৈ দিওঁ, অলপ টাইম মানে গধূলিলৈকে, তাৰপিছত বঢ়াকৈ ডেক্সিতকৈ উহাব লাগিব। এতিয়া নি থৈ দিওঁ, চাইডত থৈ দিব লাগিব। তো ইয়াতে থৈ দিওঁ বঢ়াকৈ, তাত বঢ়াকৈ ৰাতি উহাব লাগিব। তো গাইজ এতিয়া বহুত টাইম হৈ গ'ল এইখিনি ভিজাই থোৱা, মানে তেতিয়া 4:30 মানত সেই কৰিছিলোঁ, মানে 4:30 নহয়, 5:30 মানত, তেতিয়া 8:30 বাজি গ'ল। তো বহুত টাইম হ'ল ভিজাব দিয়া। তো এতিয়া এই উহাব লাগে অলপমান, মানে উহাং এতিয়া। তো এইটোত উহাব লাগিব, এইটো নিম। তো চলক গাইজ এতিয়া এইটো পাকঘৰৰ চোকাটোত বঢ়াকৈ উহাবলৈ দিম ইয়াত। এইভাগে বঢ়াকৈ হেৰি হৈছে, চলক এতিয়া নিওঁ। ইয়াত ঢালিব লাগিব। এখানতে মোবাইল ধৰিছোঁ আৰু এখানতে বাল্টিংটো হেৰি কৰি আছে। বাগেয়া তো অলপমান তাত পানী দিব লাগিব, বঢ়াকৈ হ'ব লাগিব।
পানী দিলোঁ বঢ়াকৈ, পানী এক বাল্টি দিলোঁ। এতিয়া আধা ঘণ্টা 1 ঘণ্টামান হ'ব পাৰিম। ঢকা চাব পাৰে পানীটো গৰম হ'ল। এতিয়া বঢ়াকৈ জোৰ কৰা আগুৱাই থাকিব লাগিব। তো কি হয় নাজানো গাইজ, চেষ্টা কৰি চাওঁ এবাৰ মানে ভালকৈ মানে হয় না নহয়। মাছৰুম খাব পাওঁ না নাপাওঁ নাজানো, মাছৰুম খাব পাওঁ না নাপাওঁ, কিন্তু চেষ্টা কৰি চাওঁ এবাৰ। ইউটিউবত চাইছোঁ বাৰু, ইউটিউবত এনেকৈ মানে চব প্ৰচেছগিলা যেনেকৈ দেখি আছে গৰম সেনেকৈ মানে কৰি আছোঁ। এতিয়া কি হয় নাজানো আৰু, আশা কৰিছোঁ ভালে ভালে চবখিনি হওক। তো চাব পাৰে এয়া 1-1.5 ঘণ্টা হ'ল কমেও পানীত সেই কৰি থোৱা হোৱা চাব পাৰে। এতিয়া যিহেতু এনেকৈ থাকক, বেছি জুই নাই বাৰু, এখনি আৰু মোটামুটি 20 মিনিটমান সেই জ্বলি নমাই যাব। তো এতিয়া থাকক বঢ়াকৈ, কালিৰ পৰা লগ পাইছোঁ। যিহেতু বাকী প্ৰচেছখিনি কালিৰ পৰা কৰিব লাগিব। আৰু এতিয়া বঢ়াকৈ ৰাতি ভাত পানী খাই উঠিলোঁ। তো দিয়কতে লগ পাই আছোঁ কালিৰ পৰা। The next day. গাইজ গুড মৰ্ণিং। তো এতিয়া পুৱা উঠিলোঁ। তো চাব পাৰে মায়ে মানে এই পুৱাৰ মানে খেৰখিনি এনেকৈ ওলাই থৈ দিলে। তো আপুনি এতিয়া বঢ়াকৈ ৰ'দত শুকুৱাব লাগিব, মানে অলপমান পানীটো সৰব দিব লাগিব, শুকুৱাব লাগিব। তাৰপিছত বঢ়াকৈ বৈয়ামত ভৰাই গুটি গুটি থৈ দিব লাগিব। তো এতিয়া এই অলপমান পানীটো সৰক, তাৰপিছত ভালকৈ শুকুৱাব দিম। প্ৰকাশ আজি মানে মোৰ উঠোতে দেৰি হ'ল, যিহেতু কালি মই ভ্লগ বনাইছিলোঁ। তো কালি মানে গাঁৱতে ভ্লগ বনালোঁ। তো তাৰে এডিট চেডিট কৰিলোঁ, থাম্বনেল চাম্বনেল এডিট কৰিলোঁ। সেনেকৈ মোৰ ৰাতি বাজিল কমেও 12:30মান বাজি গ'ল। তো এনেকৈ মই যিহেতু বেছিভাগ ৰাতিয়ে এডিট কৰোঁ, মানে দিনত আৰু ভাল নালাগে, ইমান এটা সময় মানে নিমিলে আৰু মানে ইমান দিনত মই এডিট চেডিট নকৰোঁ, বেছিভাগ ৰাতি কৰোঁ, ৰাতি। তো এনেকৈ দেৰি হয়, বাগৰ দিওঁতে দেৰি হয়, এনেকৈ উঠোঁতে মোৰ দেৰি হয় গাইজ, কি কৰিব। তো এতিয়া গাইজ মুখ চুখ ধুই উঠিলোঁ বঢ়াকৈ। তো এতিয়া অলপমান মানে এই টেমা কাটাত, যিহেতু টেমা কাটাত সেই কৰিম, খেচখিনি বঢ়াকৈ ভৰাই চৰাই, মানে যিহেতু মানে সেইকেইটাত আৰু বৈয়ামকেইটাত সেই কৰিম। তো এতিয়া প্ৰথমতে বৈয়ামকেইটা লেতেৰা হৈছে, ধুই লওঁ প্ৰথমতে। তো ধৰি লওক গাইজ বৈয়ামকেইটা বহুত লেতেৰা হৈ আছে, মানে সেইকাৰণে পটকৈ অলপ অলপ মানে ভালকৈ আৰু ধুই লওঁ। তো গাইজ ইভাগে বঢ়াকৈ বৈয়াম চৈয়ামগিলা বঢ়াকৈ ধুই ল'লোঁ। চাব পাৰে চুইছিলে না লেতেৰা হৈছে আপোনালোকে হ'ব যে চলিটো চাফাটো হৈছে না। তো ধৰক গাইজ এইকেইটা অলপ শুকুৱাব দিওঁ এতিয়া। তো গাইজ এতিয়া বঢ়াকৈ বৈয়ামকেইটা ইয়াত শুকুৱাব দিলোঁ, অলপমান ৰ'দত শুকুৱাব দিওঁ। তাৰপিছত বাকী কামবিলাক কৰোঁ, মানে অলপমান খেৰখিনি শুকুৱাব দিওঁ ৰ'দত। নবৰা ভাল কৰি আহিছোঁ। এখন ল তাৰে। তো চলক অলপ মানে ৰ'দত সেই কৰিব দিওঁ, বস্তাতকৈ দিব লাগিব। তাতে দি যাব থাকে ভালকৈ দি। তো গাইজ ইয়াত বঢ়াকৈ আৰু বস্তাতকৈ মেলি দিব লাগিব, অলপ মেলি দিছোঁ অলপ চলপকৈ। খাৱা বিতো তোকো খাৱা মাতিম না বঢ়াকৈ, তই দিছোঁ ডাঙৰ লগত কথা নাই, কি কথা কৈছাতো সুধলি। গাইজ ইভাগে দফালে বঢ়াকৈ সেই কৰি দিলোঁ। তো দিয়াই দেখোঁ ৰ'দটো কমি গ'ল দেখোঁ, জলদি দি। তো বঢ়াখিনি ফাৰ্ষ্ট মানে পানীটো সৰবা দিওঁ, অলপ শুকাই লওঁ নাগে মাতিম দে খাবা। তো টেনশ্যন কৰিব লগা নাই। মাছৰুম দেখাবি ন ভালকৈ, তই পেলাই ভালকৈ পেকেট বাদ দি। তো ইভাগে বঢ়াকৈ বৈয়ামকেইটা শুকাওক, সেইখিনি শুকাওক, বঢ়াকৈ কামখিনি কৰিব লাগিব। মোক কৈছে কি কয়, মই বোলে এইবিলাক খাই চাব লাগে, মস্ত বোলে ঢিলাইলা, সেইকাৰণে কৈছোঁ ইয়ে ছাগাল। খাইছা সেইকাৰণে হৈছোঁ এই বঢ়াকৈ কালি ৰাতিটো হৈছোঁ, এই খাব পাৰে যাব। ছাগালটো ইয়ে, মই ছাগাল নেকি? এতিয়া 2-2.5 ঘণ্টামান হ'ল শুকোৱা, কিন্তু এই মুৰ্গীটোৱে কি কাম কৰিছে জানানে? এই মুৰ্গীটো বেলেগৰ হ'লে এতিয়ালৈকে মানে মই মাৰি চাৰি পেলালোঁ, কিন্তু নিজৰ বুলি আৰু বাচি আছে। চাওক গাইছ ইমান 3-4 বাৰ মানে এই মুৰ্গীটোৱে, মানে সঁচা কৈছোঁ, মানে ইনকৈ ৰাগৰছিল না, মানে টাকন চাকন উলিয়াই দিছিলোঁ গাত নপলাক বুলি। কিন্তু বেলেগৰ হ'লে এতিয়ালৈকে মোটামুটি মাৰি পেলালোৱে হৈ যাক।
আমাক ঘৰৰ বুলি বাচি আছে আৰু তো যেনক অলপমান ফাল্টু কৰিলোঁ এই চাওক কি অৱস্থা কৰিছে এই মাহান তো যেনক এতিয়া মানে ৰ'দটো কমছি মানে চাওক ইভাগে ৰ'দ নাইয়ে মানে বৰষুণ দিওঁ হেন পৰি আছে আৰু চাব পাৰে ওপৰত দেখি কিন্তু শুকনা ভালকৈ আৰু অলপমান থাকি দি বঢ়াকৈ ভৰামটো অলপ লাৰি দিওঁ চাওক এবাৰ জিকাখিনি ওপৰত দিলোঁ আৰু শুকাখিনি তলত দি দিলোঁ অলপমান শুকাই যেন জিকাখিনি তো থাকক ইথান বৈয়ামকেইটা শুকলাকৈ থৈছিলোঁ যি এই শুকলাকৈ বৈয়ামকেইটা আৰু মানে গাইজ কি হয় মানে কালি ৰাতি এই দেখাবা মানে নেদেখালোঁ আৰু কালি ৰাতি জুইত লোহা গৰম কৰি এইকেইটা ফুটা কৰিছোঁ যাব পাৰে এনেকুৱা গোটেইকেইটাতে কৰিছোঁ ফুটা এনেকুৱা মানে মোবাইলত যেনেকৈ দেখুৱাইছে আৰু সেই টাইপত মানে ফুটাবিলাক কৰিছোঁ বস্তুবিলাক কৰিছোঁ এতিয়া কি হয় নাজানো আৰু তো ভাবিছোঁ ভালে কুশলে খাব পাওঁ যেন যিহেতু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আগত কৰি পোৱা নাই ভগৱান ভালে ভালে যাওক যেন চবখিনি ভালে ভালে হয় তো এতিয়া বাৰু এইখিনি থাকক অলপমান আৰু জিকাখিনি শুকক তাৰপিছত বঢ়াকৈ ভৰাম তো কিমান দেৰি হয় নাজানো আৰু ৰখোঁ আৰু মোটামুটি 2 ঘণ্টামান তো গাছ ভিডিঅ'টো দীঘল হ'ব পাৰে মানে চবখিনি প্ৰচেছ দীঘল হ'ব না মোটামুটি দীঘলটো মানে ভিডিঅ'টো দীঘল হ'ব পাৰে তো সেইকাৰণে চৰি বেয়া নাপাব মই আৰু বেলেগ মানে নেদেখাওঁ আৰু কি মানে সেই নেদেখাওঁ ডাইৰেক্ট মেইন বস্তুখিনি দেখাম কি কৰিলোঁ তো লাহেকৈ আৰু শুকৰ পিছত দেখাই আছোঁ চাব পাৰিবা ক'লা কৰি আছে প্ৰভু বৰষুণটো নিদিলে হয় এইখিনি ভালকৈ শুকলে ভাল আছিল বৰষুণটো নিদিলে যেন ঠিক নাই গাইছ বৰষুণ মাৰি দিব পাৰে ক'লা কৰি আহিছে গাছবিলাকৰ পৰা তো চাওঁ কি হয় যদি বৰষুণ দিয়ে এইখিনি আৰু ওপৰত তুলি ভাল হ'ব শুকললৈকেতো কৰিব পৰা যাব নাই চাওঁ কি হয় গাছ চাব লাগিব ৰখাব লাগিব ইভাগে চাওক গাছ কোনকৈ বৰষুণ দিব ভাল লাগে গাছ আৰু ইভাগে এইগিলা চব তুলি থ'ব লগা হ'ল থৈকাৰাৰ পৰা চবখিনি বস্তু মানে খেৰৰ পৰা গোটেই মানে বাৰান্দাত তুলি থ'ব লগা হ'ল এই বৰষুণ দিলে মানে শান্তি নেদে গাছ কিবা এটা কৰিব ওলছোঁ শান্তি নেদে গাছ চাওক কোনকৈ মাৰিব ধৰিছে বৰষুণ ফাল্টু আছে গাছ কিন্তু আৰু ৰখা লাগিল কিমান টাইমৰ পিছত বা আৰু সুখ এই জিকা আছে এতিয়া গাছ তো জিকা আছে চাব পাৰে কেতিয়াবা সুখ হ'ব A few moments later. এতিয়া সময় হৈছে মানে গধূলি হ'ল কিন্তু এতিয়া ভৰাওঁ ইয়াত অলপ চলপ কেনেকৈ ভৰাব লাগিব Sebagai itu packing হৈছে তো sebagai itu packing কৰিলোঁ মই চাব পাৰে এনেকৈ ফুটা এটা দেখিছে এই এটা ফুটা এনেকৈ এইবিলাক বীজবিলাক ভিতৰত আছে তো এয়া মানে হেৰি কৰি আছোঁ কিন্তু কয় এতিয়া মই বঢ়াকৈ পেকিং কৰিলোঁ তো এতিয়া এনেকৈ বাকীকেইটা কৰিব লাগিব হয় এতিয়া চাব পাৰে 4টা হেৰিও মানে সেই পেকিং মানে বঢ়িয়াকৈ কৰিলোঁ সেইকেইটা আৰু এটিত মানে অলপ খেৰ কম হ'ল মানে ইয়াত খেৰ অলপ কম হ'ল মানে এখনিৰ পৰা এখনি কম হ'ল সেইকাৰণে আমাৰ মানে এই পুঁজিটোৰ মানে আমাৰ খেৰৰ পুঁজিটোৰ মানে দেখা পোৱা নাই দিয়কচোন মানে সেই খেৰে নাস্তাকৈ মানে ভৰাই দিলোঁ আৰু ওপৰত হ'ব আৰু চলি যাব নাস্তাকৈ ভৰাই দিলোঁ চাই কেনেকুৱা হৈছে কি কৰোঁতে নাজানো এতিয়া বান্ধি দিব লাগিব গুণাই দি এনেকৈ তো এইবিলাক গুটিবিলাক বীজবিলাক চাব পাৰে এইবিলাক তো কি হয় নাজানো এতিয়া বঢ়াকৈ টেমাকেইটা পাকঘৰত লৈ যাওঁ পাকঘৰত যিহেতু থ'ব লাগিব টেমাকেইটা ইয়াত থ'ম ইয়াত মানে এনেকৈ আলু থ'ব লাগিব মানে কিবা চিষ্টেম কৰি এইখানতে থাকক বাকী কামবিলাক পিছত কৰিম তো
তো ইয়াত থৈ দিব থাকে পিছত কৰিব লাগিব আৰু ইয়াত এতিয়া মানে এডাল গুণা এনেকৈ বান্ধি ভালকৈ থ'ব লাগিব এনেকৈ কি হয় নাজানো আৰু কবি আৰু ফকৰি চকৰি যে পঁচিছ আজিকালি নিগলি হ'ল মানে আৰু কি হয় নাজানো তো পাব ভিডিঅ' পাব মানে ইউটিউবৰ মতে ইউটিউবত যিহেতু চাই কেনে কৈছোঁ ইউটিউবৰ মতেতো 1-1.5 মাহ পিছতে খাব পৰা হ'ব বুলি কৈছে তো তাই 1-1.5 মাহ ৰখিব লাগিব কি হয় চাওঁ খাব পাওঁগে না নাপাওঁগে ৰিক্স নাই এতিয়াতো বাকী চব কামখিনি হ'লে খালি মানে ওপৰত তুলি থৈ দিব লাগিব বান্ধি কেনে তো সেইখিনি এতিয়া কৰিম তো এৰে নেক্সট পাৰ্ট মানে ইয়াৰ মানে কি হৈছে মানে ভালকৈ গাজিছেনে গাজা নাই খোৱা ভিডিঅ' মানে ৰন্ধা ভিডিঅ' চবখিনি মানে বনাম 1-1.5 মাহ পিছত 1-1.5 মাহ ৰখিব লাগিব তো দিয়কতে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ বাই বাই টাটা চিও নেক্সট ব্লগত লগ পাম যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ভিডিঅ'টো কমেণ্ট কৰি দিব এটা ভিডিঅ'টো মানে চাই কেনে পালে তো বাই বাই